অনৈতিক অত্যাচাৰ কৰা তুমি সহ্য কৰিব নোৱাৰা। সহ্য কৰিব লাগিব। মই নোৱাৰিলো। তই কিয় সহ্য কৰিব লাগিব জানা? কিয় বিচৰা? এই অজানিতে এইবিলাক ভুল কাম কৰিছে। হয়। কোন ধাৰ্মিক? পৰীক্ষিত ৰজা। মইতো কবি পাপী বুলি। পাপী বুলি কৈছো। তই উঠা নলা। নাই নহ'ব। তুমি বোলে মই ডাঙৰ কথা আমি বোলে সুপুত্ৰ জন্ম দিছিলো মোৰ কথা নামনে আপোনাৰ। কি কৰা যায়? এইটো জ্ঞাত বোলে নলয়। আৰু পৰীক্ষিততো জানা নাই ব্ৰহ্ম হবা বুলি। তাৰ পৰা যে ব্ৰহ্মা হৈছে পৰীক্ষিত ৰজাইতো গম পোৱা নাই। গতিকে মই এই পৰীক্ষিত ৰজাক যদি কিবা কৰোঁ চবতো দিব পাৰোঁ। তেনেহ'লে তেতিয়াহ'লে কিজানি কিবা কৰি ৰক্ষা কৰি এই মৃত্যু এটা দুটক কাষৰলৈ মাতি আনিছো। ভগৱান হেৰ মোৰ মান চিন্তা কৰে এই কুকুৰটোৱে মোৰ বাক্য পালন নকৰে। সৰুৰ পৰা তাক মই মৰম স্নেহ অকাৰণ কৰিলো। খাওঁতে বহাতে খোৱাতে তাক কিমান মই চুমাই খাইছিলো 2 মাহ। হয় বহুত চুমা খাইছিলো। বহুত চুমা ল'ৰা ছোৱালী কৰিছে মৰমতে চুমা খায়। খাই ৰ কিন্তু চুমা বহুত ৰকমৰ আছে। ৰকম আছে। আচ্ছা আমাৰ অসমত কেইটা চুমা চলি আছে আপুনি জানে? 3টা নহয়। অসমত বৰ্তমান 4টা চুমা চলি আছে। 4টা চুমা। এটা হ'ল ফিটিং চুমা, চুমা, এটা হ'ল লাম্বা চুমা আৰু এটা হ'ল পগলা চুমা। আচ্ছা ফিটিং চুমা কাক কয়? এই ধৰি লওক 8টা 9টা খাইবে বিৰাট ডাঙৰ সম্পৰ্ক। যদি চলি 8টা খাইবে পায় বাপেক মাকক যদি মৰম কমি যায় আৰু বুঢ়া বুঢ়ীও যদি 9টা পায় তেতিয়া কাক মৰম কমি যায় 9টা কাক বাঢ়ি যায়। এই 9